আজিৰ ভিডিঅ'টোৰ 1 নম্বৰ প্ৰশ্নটো হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? ইয়াৰ উত্তৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ। 2 নম্বৰ প্ৰশ্নটো হ'ল বন্দে কি ছন্দেৰে নামৰ প্ৰখ্যাত গীতটোৰ ৰচয়িতা কোন? উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী। 3 নম্বৰ প্ৰশ্নটো হ'ল অসমত প্ৰথম ইংৰাজী অসমীয়া অভিধান কোনে প্ৰণয়ন কৰে? ইয়াৰ উত্তৰটো হ'ব বুধীন্দ্ৰনাথ ভট্টাচাৰ্যই। 4 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম বাৰ্তা আলোচনী অৰুণোদয়ৰ প্ৰতিষ্ঠাপক মুদ্ৰক কোন? ইয়াৰ উত্তৰটো হ'ব উত্তৰ অলিভাৰ টি কট্টাৰ। 5 নম্বৰ প্ৰশ্ন হ'ল অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আৰু তেওঁ চনত জন্ম হৈছিল? পদ্মনাথ গোহাঁই বৰুৱা, ডিচেম্বৰ 1917 চনত যোৰহাটত। অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব আনন্দৰাম বৰুৱাই। 7 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম মহিলা IAS কোন? ইয়াৰ উত্তৰটো হ'ব পাৰুল দাস, 1974 চন। 8 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম মহিলা SES কোন? উত্তৰ সুচিত্ৰতা ৰায়চৌধুৰী। অসমীয়া সমাজৰ সকলো কামতে অপৰিহাৰ্য তামোল শব্দটো কোন জাতিৰ? ইয়াৰ উত্তৰটো হ'ব অষ্ট্ৰিক জাতিৰ। আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী। 11 নম্বৰ প্ৰশ্নটো হ'ল চিৰচেনেহী মোৰ ভাষাজনী এই গীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই। বিষ্ণু ৰাভাৰ কোন চনৰ কোন তাৰিখে মৃত্যু হৈছিল? উত্তৰ 1969 চনৰ 2 জুন তাৰিখে মৃত্যু হৈছিল। 13 নম্বৰ প্ৰশ্নটো হ'ল বিন বৰাগী নামৰ কবিতা পুথিখনৰ ৰচক কোন? ইয়াৰ উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। 14 নম্বৰ প্ৰশ্নটো হ'ল বিষ্ণু ৰাভাৰ প্ৰথম পত্নীৰ নাম কি আছিল? উত্তৰ প্ৰিয়লতা দত্ত। 15 নম্বৰ কোন কবিৰ কবিতা মৃত্যু এটা শিল্প জীৱনৰ কঠিন শিলত কটা নীল ভাস্কৰ্য? হীৰেণ ভট্টাচাৰ্য। 16 নম্বৰ প্ৰশ্নটো হ'ল ইংৰাজৰ ৰাজত্ব কালত 1901 চনত স্থাপন হোৱা কটন কলেজৰ প্ৰথম অধ্যক্ষ গৰাকী কোন? ইয়াৰ উত্তৰটো হ'ব ফ্ৰেডৰিক উইলিয়াম চুড মাৰ্চন। 17 নম্বৰ প্ৰশ্নটো হ'ল স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? এইটো উত্তৰ হ'ব গোপীনাথ বৰদলৈ। 18 নম্বৰ প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালাহঁতৰ অসমৰ প্ৰকী নামৰ ঘৰটো কি নামেৰে জনাজাত? জ্যোতি ভাৰতী। অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান লাভ কোনে কৰিছিল? ডক্টৰ ৰজনী প্ৰভা শইকীয়া। 20 নম্বৰ প্ৰশ্ন কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব শ্ৰীধৰ কন্দলী। 21 নম্বৰ প্ৰশ্ন অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি? দ্য আছাম ট্ৰিবিউন। 22 নম্বৰ প্ৰশ্নটো হ'ল শ্ৰীকৃষ্ণৰ শিক্ষাগুৰুৰ নাম কি আছিল? সান্দিপনী। 1974 চনৰ আগতে কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব মিকিৰ পাহাৰ জিলা। 24 নম্বৰ প্ৰশ্ন ডিব্ৰুগড় জিলা কোন জিলাৰ পৰা বিভক্ত কৰি গঠন কৰা হৈছে? এইটো উত্তৰ হ'ব লখিমপুৰ জিলা। কোনখন ঠাইক স্কটলেণ্ড অৱ আছাম বুলি কোৱা হয়? এইটো প্ৰশ্নৰ উত্তৰ হ'ব হাফলং।
26 নম্বৰ প্ৰশ্ন কোনজন আহোম স্বৰ্গদেউৰ দিনত বিহুক সাংস্কৃতিক মৰ্যাদা দিয়া হয় ৰুদ্ৰসিংহৰ দিনত 28 নম্বৰ প্ৰশ্ন নৰনাৰায়ণৰ ৰাজত্ব কালত কোনজন পৰিব্ৰাজক আহিছিল ৰাফ ফিটছ অসম ৰঞ্জিত জলম বঁটা বুলি কাক কোৱা হৈছিল কীৰ্তিচন্দ্ৰ বৰুৱা কোনটো চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় যোৰহাট অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয় কোনটো এইটো প্ৰশ্নৰ উত্তৰ হ'ব জে.বি. কলেজ যোৰহাট 31 নম্বৰ প্ৰশ্ন ডিমাপুৰৰ কোনটো অসমৰ ৰাজবংশৰ ৰাজধানী আছিল কছাৰী ৰাজবংশৰ